Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক ভালে আছে আৰু আজি এটা নতুন ব্লগ লৈ আকৌ আহিছো। তো গাইস আজি মই আহিলো মৰিগাঁৱত মানে ককা আইতাহঁতৰ ঘৰত আহিছো কাৰণ মৰিগাঁৱত আজি ৰাতি জুবিন গাৰ্গ আহিব। তো জুবিন গাৰ্গ আহিব বুলি শুনিয়ে মানে একদম আহি গলো। মানে মৰিগাঁৱত জিলা দিৱস পাতিছে দুদিনীয়া কাৰ্যসূচীৰে যোৱাকালি আহিব নোৱাৰিলো, আজি আহিছো জুবিন দাক চাবলৈ। তো যোৱাকালিৰ পৰা প্ৰগ্ৰাম হৈ আছে বহুত কিবা কিবি আৰু এতিয়া আমি সন্ধিয়া মানে জুবিন গাৰ্গটো ৰাতি আহিব। তো এতিয়া বেলেগ প্ৰগ্ৰাম হ'ব, আমি চাবলৈ গৈ আছো। তো আপোনালোকক মই সকলোখিনি দেখাম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। গাইস ইয়া মানুহ চাওক, জুবিনক চাবলৈ গোটেই অল অসমৰ মানুহ আহিছে। আমি ভাবিছিলো আমি বেলেগ প্ৰগ্ৰাম চাবলৈ আহিছো, কিন্তু মানে নাই, জুবিনক চাবলৈ মানুহ একদম পুৰা ফুল হৈ গ'ল। এই গেলেৰী ফুল মানে গেলেৰী ফুল চব পিছফালে চাওক, গেলেৰীত ফুল আৰু ভিতৰতটো মানে যাবই নিদিলে আমাক। আমি বেলেগ এটা বাছ পাৰ কৰি আহিছো একদম। গাইস আমি ফিল্ডৰ পৰা এয়া গেলেৰীত বহি আছো চিৰিত, মানে তাত জেগা নাই এনেকে হৈ আছে। এইফালে চাওক মানুহ গোটেই ফুল আৰু অলপ টাইম এতিয়া বেলেগ এজনে গান গাই আছে, শেৱালি গানটো গাই আছে আমাৰ অসমীয়া। তো তাৰপিছত জুবিনদাৰ আহি নাই এতিয়ালৈকে, কিন্তু আহি নোপোৱা আগতে কিমান গাইছে। এই মানুহজন আমাৰ মৰিগাঁৱৰ হয়, মৰিগাঁৱৰ কাৰণে গৌৰৱৰ কথা হয়। কি ধুনীয়া গান গাইছে, মানে ইনষ্টাগ্ৰামত এনেকুৱা ট্ৰেণ্ড হৈছিলে। আপোনালোকে খালি চাওক আৰু এনজয় কৰক। আমি সন্ধিয়াৰ পৰাই ৰখি আছো আৰু মানুহ আহিয়ে আছে, এতিয়ালৈকে আহিয়ে আছে, কিন্তু জুবিন দা মানে এতিয়ালৈকে আহি পোৱা নাই। তো আহিব আৰু তো এইফালে চানা বুট পপকৰ্ণ এইবিলাক লৈ লৈছো, আপোনালোকে চাই থাকক। চাওক গাইস কি কম আৰু আপোনাক কেনেকুৱা মানুহৰ এইফালে আতচবাজি চলি আছে। চাওক আতচবাজি চলি আছে অথনিৰ পৰা, আৰু এইফালে চাওক ফ্লাছ লাইট, সকলোৰে ফ্লাছ লাইট অন। ৱাও গাইছে আকাশবন্তি জ্বলাব ওলাইছে। কৌতুক পাৰ্টি আহিলে অলপমান কমেডি কৰিলে আৰু এতিয়া ফাইনেলি জুবিন দা উঠিব ওলাইছে ষ্টেজত। চাই থাকক।
গাইছ এইফালে মাৰপিট পুৰা একদম পুলিচে একদম লাঠি লৈ কোবাই আছে অ ৰাম program salu Zubindar. So last ending jaba. অপমান কৰিছে বিহু তো গাইস আমি এতিয়া যাবলৈ ওলাইছো জুবিনদাৰ লাষ্ট গানটো গাই আছে আৰু এতিয়া মানে 1 ঘণ্টা মানে প্ৰগ্ৰাম কৰিলে আমি ভাবিছিলো বহুত দেৰি হ'ব বুলি এইফালে দেৰি হ'ব বুলি তো এতিয়া মানুহ গৈছে আৰু ঘূৰি আমিও যাওঁগৈ দেৰি হৈছে সেই সন্ধিয়াই আহিলো 6টা বজাতে গাইছ মানে ঘৰৰ পৰা আহি যেনেকৈ মানে ড্ৰেছত আছিলোঁ তেনেকেই একদম ফ্ৰেছো নহ'লোঁ তেনেকৈ আহি গৈছিলোঁ চিম্পল প্ৰগ্ৰাম হৈ আছে বুলি ভাবিছিলোঁ প্ৰগ্ৰাম চাব আহিলোঁ কিন্তু মানে ঘৰলৈ নগ'লোঁ আৰু ডাইৰেক্ট মানে ৰখি গৈ একেবাৰে জুবিনদাৰ প্ৰগ্ৰাম চাই ওলাইছোঁ তো গাইছ এইখিনি বহুত ভিৰ মই আপোনালোকৰ ঘৰটো লগ পাইছোঁ তো গাইছ আমি ঘৰ পামগৈ আৰু খোজকাঢ়ি আহি আছোঁ চব আৰু এইটোৱে আছিল ভিডিঅ' যদি ভাল পালে প্লিজ লাইক কৰিব এইফালে তাই চেণ্ডেল জোতা হাতত লৈ আহিছে ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই